বেক টু মাই ইউটিউব চেনেল। ডেট আজি হৈ গ'ল 26 ফেব্ৰুৱাৰী। সময় এতিয়া 10:11 হৈছে। আমি আজি নেচাৰেলকৈ চেল ছাইডত ট্ৰেড লৈছোঁ। কি কাৰণে ট্ৰেড ল'লোঁ? পজিশ্যন এতিয়া বৰ্তমান আমাৰ প্ৰফিটতে চলি আছে। কি কাৰণে ট্ৰেডত ল'লোঁ? আমি ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1 আৱাৰত গৈ আমি চাৰ্টটো চাই ল'ম, ঠিক আছে। আমি যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1 আৱাৰ কেণ্ডেলত চাওঁ, মাৰ্কেট ডাউন ট্ৰেণ্ডত চলি আছে। ডাউন ট্ৰেণ্ড চলিলে বুলি ক'লে সেইটো দেখিছে, এইটো এটা হাই লগালে, এটা নতুন ল' লগাই আকৌ এটা হাই লগাইছে, কিন্তু এই হাইটোতকৈ এই হাইটো অলপ তলত বনিছে, আৰু এইটো কোৱা হয় হায়াৰ ল'। আৰু এইটো ল' যেতিয়া ব্ৰেক কৰি এইটো আৰু এটা নতুন ল' বনিছে, এইটো লোৱাৰ ল' বুলি কোৱা হয়। এইটো লোৱাৰ হাই, এইটো লোৱাৰ ল', ঠিক আছে। আৰু এতিয়া মাৰ্কেট ডাউন ট্ৰেণ্ডত চলি আছে, যেতিয়া মাৰ্কেট আমি চেল ছাইডতে ট্ৰেড ল'বলৈ চাব লাগিব ন। এতিয়া যদি আমি চাওঁ ইয়াতে গৈ 5 মিনিটত আমি ফাৰ্ষ্ট টাইম গম পালোঁ মাৰ্কেট ডাউন ট্ৰেণ্ডত চলি আছে। আমি এতিয়া 5 মিনিটত যাব লাগিব। 5 মিনিটত গৈ ট্ৰেড বিচাৰিব লাগিব, মানে আমাৰ নিজৰ ছেটআপৰ মতে ট্ৰেড বনিব লাগিব। আমি ৱেইট কৰি আছিলোঁ, এইটো ব্ৰেক কৰিলে আমি ডাউন ছাইডত ট্ৰেড ল'ম। এইটো এটা ছাপৰ্ট লেভেল দেখিছে, এইটো ইয়াত ছাপৰ্ট ল'লে আমি এইটো ব্ৰেক কৰিলে আমি ডাউন ছাইডত ট্ৰেড ল'ম বুলি ভাবিছিলোঁ, কিন্তু আপ ছাইডত আমি ট্ৰেড ল'ম বুলি ভবা নাছিলোঁ। কাৰণ কেলৈ মাৰ্কেট মানে ডাঙৰ টাইম ফ্ৰেমত 1 আৱাৰ টাইম ফ্ৰেমত মাৰ্কেট ডাউন ছাইডত চলি আছে। সেইকাৰণে আমি কি কৰিলোঁ, এইডোখৰত আমি কোনো ধৰণৰ বাই নকৰিলোঁ, ৱেইট কৰিলোঁ। এবাৰ যেতিয়া ওপৰলৈ মাৰ্কেট এইখনত যোনে চেল কৰিছিলে সিহঁতৰ এছএল হিট কৰাবৰ কাৰণে আমি ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পিছত ইয়াত আহিলে, ইয়াত অহাৰ লগে লগে এইটো হৈ গ'ল 200 EMA, ঠিক আছে। এইটো 200 EMA আমাৰ ছেটআপত কাম আহে। আৰু আমি ইয়াৰ পৰা আগৰ ল'ৰ পৰা মাৰ্ক কৰিলোঁ, এইটো ফিবনাচি ৰিট্ৰেচমেণ্ট, এইটো 50% ৰিট্ৰেচমেণ্ট দেখিছে। এইটো এটা 50% ৰিট্ৰেচমেণ্ট, আৰু 50% ৰিট্ৰেচমেণ্ট হোৱাৰ কাৰণে আমি চেল কৰা নাই। 50% ৰিট্ৰেচমেণ্ট হ'ল, হোৱাৰ পিছত আমি কেণ্ডেল চালোঁ। কেণ্ডেলত এডাল দেখিলে, এডাল গ্ৰীণ কেণ্ডেল, তাৰ তলত দেখিছে এডাল ৰেড ডাঙৰ কেণ্ডেল। এডালক কোৱা হয়, দুইডাল মিলি কোৱা হয় বিয়েৰিছ এংগেলফিং কেণ্ডেল। আৰু বিয়েৰিছ এংগেলফিং কেণ্ডেল ৰিভাৰ্চেল পেটাৰ্ণ হয়, কেণ্ডেল হয়। আৰু মাৰ্কেট ধৰক আপ ট্ৰেণ্ড বৰ্তমান শ্বৰ্ট টাইমৰ কাৰণে আপ ট্ৰেণ্ড গৈছিলে। এতিয়া আমি এডালত যেতিয়া দেখিলোঁ এই বিয়েৰিছ এংগেলফিং কেণ্ডেল, আমি গম পালোঁ যে এইডোখৰত হয়তো ৰিভাৰ্চেল হ'ব পাৰে, ঠিক আছে, হ'ব পাৰে। আৰু আমি চেল চাইড ল'লোঁ মাৰ্কেট। আৰু এতিয়া আমি যদি আমাৰ পজিশ্যন চাওঁ, এইফালে যদি আমি পজিশ্যন চাওঁ, আমি 1000 কোৱাণ্টিটি বাই কৰিছোঁ। 1000 কোৱাণ্টিটি বাই কৰিছোঁ, আৰু আমাৰ 2200 টকা প্ৰফিট চলি আছে বৰ্তমান, ঠিক আছে। আৰু আমি ৱেইট কৰিম 1:3 কাৰণে। যদি নাপাওঁ আমি অলৰেডি কষ্ট কৰিয়ে দিলোঁ ষ্টপ লছ। আমাৰ লছ হ'বলগীয়া এতিয়া কোনো নাই, মানে লছ কেতিয়াও নহয়। কাৰণ কেলৈ আমি য'ত বাই কৰিছিলোঁ তাতে আমি ষ্টপ লছটো লৈ আহিলোঁ। এতিয়া আমাৰ কষ্ট প্ৰফিট বা লছ কষ্টেই হ'ব। লছ আমাৰ নহয়, মানে হ'লে প্ৰফিটহে হ'ব, নহ'লে লছ আমাৰ নহয়। কষ্ট কাটি দিম, ব্ৰকাৰেজ চাৰ্জটো যাব পাৰে, কিন্তু আমি মানে লছ কেতিয়াও নলওঁ, ঠিক আছে। আৰু আমি ৱেইট কৰিম, আৰু যদি ইমান মানলৈ আহি যায় আমি ট্ৰেইল কৰিবলৈ চাম, ট্ৰেইলিং ষ্টপ লছ, মানে অলপ তললৈ লৈ আহিম ষ্টপ লছ। যদিও মাৰ্কেট ওপৰলৈ যায় আমাৰ কিবা এটা নহয় কিবা এটা প্ৰফিট দি যাব। আমি সেইটো কাৰণে ৱেইট কৰি আছোঁ। 1:2 লৈকে দিছিলে, কিন্তু আমি প্ৰফিটটো বুক কৰা নাই। 1:3 কাৰণে ৱেইট কৰি আছোঁ। মাৰ্কেট ডাউন ট্ৰেণ্ড, আৰু ডাঙৰ টাইম ফ্ৰেমত মাৰ্কেট ডাউন ট্ৰেণ্ডত চলি আছে, আৰু শ্বৰ্ট টাইমতো মাৰ্কেট এতিয়া বৰ্তমান ডাউন ট্ৰেণ্ডতে চলি আছে। সেইটো কাৰণে ৱেইট কৰি আছোঁ। প্ৰফিট লছ কি হয় মই আপোনালোকক লাষ্টত দেখাইছোঁ। হেল্ল' গাইজ, আমাৰ অলৰেডি প্ৰফিট মানে 2000 চলি আছে। মাৰ্কেট এইডোখৰতে ছাইডে হৈ গৈছে, মানে তাকে এইডোখৰতে প্ৰফিট আমি বুক কৰি দিওঁ নেকি, এনেকুৱা মানে ধৰক যদি আমি 1 আৱাৰ 15 মিনিটৰ কেণ্ডেলত চাওঁ, এইডোখৰত এটা ছাপৰ্ট লেভেল আছে, কিন্তু এইডোখৰলৈকে এবাৰ আহিব লাগিছিলে মাৰ্কেট টাচ কৰিবৰ কাৰণে। কিন্তু বৰ্তমান এইডোখৰ পৰাই ছাপৰ্ট লৈ গৈ আছে। আমি এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট দেখাই আছোঁ, ইণ্ডিয়ান মাৰ্কেট দেখা নাই। ইণ্টাৰনেশ্যনেল মাৰ্কেটত যদি আমি চাওঁ, কিন্তু এই লেভেললৈকে আহিব লাগে। অলপ ৱেইট কৰি চাওঁ কি হয়। থাকিলে আমাৰ এতিয়াতো লছ নহয়, আমি ট্ৰেইলিং ষ্টপ লছ অলপ ট্ৰেইল কৰি দিলোঁ। কি হয় জানো, ট্ৰেইল কৰি দিছোঁ ন, আমাৰ 1:1কে অলপ মানে কি আৰু ব্ৰকাৰেজ চাৰ্জটো ওলাই যাব। এতিয়াও 2200 প্ৰফিট চলি আছে। কোৱাণ্টিটি কম, 4টা লট, মানে 1000 কোৱাণ্টিটি আমি লৈছোঁ। এতিয়া অলপ ৱেইট কৰিব লাগিব, কিন্তু এইটো ছাপৰ্ট লেভেললৈকে আহিব লাগে মাৰ্কেট। আহি যাব, এইটো অলপ ৱেইট ধৈৰ্য দিব লাগিব। কেণ্ডেলডাল কেনেকুৱা ধৰণৰ বনাই লয়, ৰেড কেণ্ডেল যদি বনে আমি ৱেইট কৰিম, যদি গ্ৰীণ কেণ্ডেল বনে আমি কাটি দিবলৈ চাম ট্ৰেডটো, ঠিক আছে। কাৰণ কেলৈ এইডোখৰত বহুত জেং আছে দেখিছে ন। এইফালে আগত যদি আমি চাওঁ, এইখিনি দেখিছে কিমান ছাপৰ্ট ৰেজিষ্টেঞ্চ কিমান কি বনাই আছে। এইডোখৰত মাৰ্কেট চাইডে হয়, মানে এইটো ছাপৰ্ট লেভেল হয়। এইডোখৰতে বহুতে বাই কৰিছিলে, কিন্তু একবাৰ আহিব লাগে এছএল হিট কৰাবৰ কাৰণে। বায়াৰখিনি এছএলটো হিট কৰা যদি মাৰ্কেট ওপৰলৈ যায় যাব পাৰে, মানে এটা ডাবুল টপৰ ডাবুল বটমৰ পেটাৰ্ণ বনি যাব। এইটো এটা ডব্লিউ পেটাৰ্ণ, মানে এইফালৰ পৰা ধৰক এইফালেদি গৈ এবাৰ এছএল হিট কৰাই ওপৰলৈ যাব লাগে মাৰ্কেট, কিন্তু হয়তো চেলাৰক এছএল হিট কৰাবলৈও আছে। অলপ ৱেইট কৰিব লাগিব। দেখিছে গ্ৰীণ কেণ্ডেল বনিলে আমি কাটিব লাগিব ডেটটো, ঠিক আছে। আনডিচিশ্যন কেণ্ডেল বনাইছে, মাৰ্কেট আপ চাইডো গৈছে, ডাউন চাইডো গৈছে কেণ্ডেলডালে, কিন্তু মাৰ্কেট আপতো যাব পৰা নাই, ডাউন চাইডতো আহিব পৰা নাই। এই কেণ্ডেলটো ডিচাইড কৰিব, যদি এইটো লেভেলত আপ হয় তেতিয়া আমি কাটিব লাগিব ডেটটো, আৰু এইটো লেভেল যদি ব্ৰেক কৰে ডাউন চাইডত আমি হোল্ড কৰিম ডেটটো, ঠিক আছে। আমি ইয়াতে প্ৰফিটটো বুক কৰি দিব লাগিব। অলৰেডি ৰিভাৰ্চেল পেটাৰ্ণ আহি গ'ল, কি কয় 1400 হ'লেও আমাৰ যথেষ্ট প্ৰফিট হৈ যাব, ঠিক আছে। ট্ৰেইল কৰি আহিলোঁ দেই, 1400 অলৰেডি প্ৰফিট চলি আছে। ষ্টপ কাটি দিলে ডেটটো। আমাৰ কিমান প্ৰফিট হ'ল, 1400হে প্ৰফিট হ'ল, ঠিক আছে, একো নাই, কেতিয়াবা হৈ যায়। আৰু একচুৱেলি মানে কি হয়, মানে কমোডিটি মাৰ্কেটত ট্ৰেড কৰা টাইমটো হৈ গ'ল 6 PM to 8 PM, তাৰ ভিতৰতে হ'ব লাগে। নহ'লে মানে কি হয় মাৰ্কেটটো চাইডত হৈ যায়। কেতিয়াবা হয়তো কোনোবা দিনত
মানে মাৰ্কেট চলে, কিন্তু বাকী টাইমখিনি মানে আপোনাৰ ধৰক 8টা বজাৰ পাছৰ পৰা মাৰ্কেট চাইডৱে হৈ যায়, মানে আনডিচিশ্যন হৈ থাকে মানে মাৰ্কেট। সেইটো কাৰণে মানে আমি ট্ৰেডটো কাটি দিলোঁ। 1:1 প্ৰফিট হ'ল আমাৰ। 1:3 কাৰণে ৰৈ আছিলোঁ, 1:2 লৈকে আহিছিলে, কিন্তু ৰিভাৰ্চেল হৈ গ'ল কেণ্ডেলডাল। এইফালৰ পৰা চাবলৈ হ'লে আপুনি এইকেইডাল দেখিছে, সৰু সৰু কেণ্ডেল, এডাল দেখিছে বিগ বুলিছ কেণ্ডেলডাল বনাইছে। হয়তো মাৰ্কেট ইয়াৰ পৰা তললৈ আহিব পাৰে, কিন্তু আমি মানে কি হয় প্ৰফিটটো বুক কৰি ৰাখি দিলোঁ আৰু ট্ৰেড নকৰোঁ, ঠিক আছে।